হাই, এই আমাৰ নতুন গান ৰেকৰ্ড হৈ আছে, চহৰীয়া ছোৱালী, অতি শীঘ্ৰে মুক্তি পাব। আৰু এই ভাস্কৰ দা ষ্টুডিঅ'ত আমি ৰেকৰ্ড হৈ আছে বৰ্তমান। আৰু আমি দুজনে গাইছোঁ, আৰু আছে মোৰ লগত এজন উৎপল, এয়া দেখিছে এজনো গাই আছে আপোনাৰ। আৰু এই ভাস্কৰ দাই মিউজিক কৰি আছে বৰ্তমান। পিছত আকৌ কথা পাতিম ভাস্কৰ দাৰ লগত, আজি ইমান নাপাতোঁ। আজি জাষ্ট অকণমান গানটো আমি দিবৰ কাৰণে এইটো ভিডিঅ' কৰিলোঁ, সেইকাৰণে যাতে কেনেকুৱা লাগিছে চাব অলপ, এনে জাষ্ট অকণমান দিম আমি। আমাৰ নতুন চহৰীয়া ছোৱালী বুলি এটা গান আহি আছে, আৰু এই অলপ লগাই দিব, আপোনালোকে শুনিব। লগাই দিম। মদেৰিম বুলি ভাবোতে বান্ধৈ তিৰিছে চুবৰে হল, বিয়া পাতিম বুলি ভাবোতে বান্ধৈ কবৰ বা কুকি হল। এনেকুৱা বয়সতে যেন চালো বিয়া নিদিলে মোলৈ, তাই যে আছিল মাষ্টৰনী দিয়ে কুচি কহিয়া ভাঙি থয়। তই যে সোণালী মৰম লগাজনী বিয়াত ঠাই দিলে, বিয়াত ঠাই দিলে অহা বহাগত বিয়াখন পাতিমে। গোগামুখৈ ধেমাজি বান্ধৈ দেখাতে তাই শুৱনি, তাই কেনো দেখা পালে বান্ধৈ লাগেনো পেলি মেলি। চহৰীয়া ছোৱালী বান্ধৈ ধৰিব কেনো মাৰি, এনে কথা নকবি বান্ধৈ লগাই দিম পেলি মেলি। ককাই ভাই তিনিটা মাতি চাৰি পুৱা খুৱাব পাৰিম মই, হিয়া থাকিলে অহা বহাগত বিয়াখন পাতিমে। অ'কে, এইকণে শুনালোঁ, আহি আছে অতি শীঘ্ৰে আমাৰ গান মুক্তি হ'ব আপোনাৰ চহৰীয়া ছোৱালী। সকলোৱে আদৰি ল'ব বুলি আশা থাকিলে। থেংক ইউ, বাই বাই।